পাপালৈ ফোন কৰিবি নি কথা পাতিবি আৰু এটা কথা পাতিম হাই গাইজ মই তুলিকে পুনৰবাৰ আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আজি ব্লগটো বিচনা পাই ষ্টাৰ্ট কৰি দিলোঁ এতিয়া বাজিছে 6টা 8 উঠি গ'ল 8 উঠাও আধা ঘণ্টা মানে হ'ল এই বিচনাতে খেলি আছিলে বহুত টাইম মোৰ টোপনি ভঙা নাই তাৰ টোপনি ভাঙি গ'ল এতিয়া ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আজি ব্লগটোত মই দেখাব বিচাৰিম আজি কিনো কৰি থাকে দিনটোত আৰু তাৰো 90 মন্থ চলি আছে 90 মন্থত কি কৰিব পাৰিছে আজি ব্লগটো সম্পূৰ্ণকৈ চাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাঞ্চৰ খেলিবৰ কাৰণে ষ্টাৰ্ট হৈ গ'ল আৰু এটা জেগাত ৰৈ নাথাকে সিটোপা সিটো য'ত উঠি থাকে এতিয়া মই তাক ৰাতি হোৱা কাপোৰযোৰ চেঞ্জ কৰি দিলোঁ এতিয়া সি বাছ কৰিবলৈ দিছোঁ আঞ্চৰ সময় বাছ কৰি থাকে আৰু কোনো এটা জেগা ৰৈ থাকিব সিটোপা সিটো ঘূৰি কৰে আৰু অভ্যাসটো কৰাইছোঁ অঞ্চল 90 মন্থ চলি আছে 90 মন্থত সি কি কৰিব পাৰিছে তাকে মই দেখাইছোঁ আজি ব্লগটোত কৰি আছা তুমি কি কৰি আছা কি কৰিছা কোনে কৰে বায়ে কয় বায়ে মুখখন কেনেকৈ কয় তাৰপিছত দাদাই কেনেকৈ কয় কয় তাকে দাদাই কানে কেনেকৈ তুমি কানা কেনেকৈ গোন্ধ কেনেকৈ কয়
বাই।